Hi friends, most welcome to my channel. আজি মই এঠাইত যাম আৰু আপোনালোককো লৈ যাম। আশা কৰোঁ আপোনালোকে ভাল পাব। চাব আজি ঘৰত খাবলৈ মন নাই, বাহিৰত খাম। বলক। আচলতে মই বহুত দিনৰ পৰা শুনি আছিলোঁ দুলিয়াজানত এখন এথেনিক ফুডৰ ৰেষ্টুৰেণ্ট আছে। তাত আপোনাৰ কিছুমান থলুৱা খাদ্য, টোপোলা ভাত আৰু তিল বিভিন্ন ধৰণৰ মছলাবিহীন কিছুমান খাদ্য পোৱা যায়। চিকেন, পৰ্ক আৰু ফিছ এনেকুৱা টাইপৰ। সেয়েহে আজি ট্ৰাই কৰিবলৈ ওলালোঁ। বেছি দূৰ নহয় আমাৰ কোৱাৰ্টাৰৰ পৰা। বলক আপোনালোককো লৈ যাওঁ। এইখন এখন শইকীয়া মাৰ্কেট। এইখন মাৰ্কেটৰ আমাৰ কোৱাৰ্টাৰৰ পৰা একেবাৰে ওচৰতে। আৰু ইয়াৰ পিছত আছে অইল মাৰ্কেট। এইখন ৰাইট চাইডে আছে পুৰণি বাছ ষ্টেণ্ড আৰু লেফ্টত আছে এখন অইল ইণ্ডিয়াৰ মাৰ্কেট। সৰুকৈ, বেছি ডাঙৰ নহয়, তথাপিও সকলো বস্তু পোৱা যায়। আৰু আমি আহি দুলিয়াজান কলেজৰ ৰাস্তাটোত সোমালোঁ। ইয়াৰ পৰা বেছি দূৰ নহ'ব। আমি প্ৰায় পালোহি আহি। এইখন বহুত ডাঙৰো নহয় ৰেষ্টুৰেণ্টখন। বিভিন্ন ধৰণৰ থালি আছে। আমি চালোঁ বিভিন্ন ধৰণৰ থালিবোৰ আৰু চাই আমি চিকেন থালি এখন অৰ্ডাৰ দিলোঁ। দুপৰীয়া সময়ত আহিছে সকলোৱে। একেবাৰে সহজ সৰল খাদ্য। থাই ৰেষ্টুৰেণ্ট যিহেতু ইয়াতে বেছি মছলা নচলে। আমি দুটাই অৰ্ডাৰ দি বহি আছোঁ আৰু কেতিয়া আহি পায়। এয়া আহিলে টোপোলা ভাত আৰু বিভিন্ন ধৰণৰ পিটিকা, চাটনি আৰু বইল ভেজিটেবলছ। এয়া টোপোলা ভাত আৰু এইখিনি তিল দিয়া চিকেন, সেইখিনি ৰ'ষ্টেড চিকেন আৰু এইখিনি চিকেন কাৰী।